এইখন আমাৰ সৰু বাগিচা পদূলিমুখৰ ঘৰৰ সন্মুখৰ আৰু ইয়াতে যিহেতু বহাগ পৰিছে আৰু এইদৰে সুন্দৰভাৱে কপৌ ফুল ফুলিছে, যিটো কপৌ অসমৰ জাতীয় ফুল কপৌ, সুন্দৰ কপৌ ফুল। আৰু এইবিলাক হৈছে তগৰ ফুল, এয়া হৈছে তগৰ, সুন্দৰ সুগন্ধিযুক্ত এৰমেটিক সুগন্ধিযুক্ত তগৰ। আৰু এয়া হৈছে গোলাপ ফুল। এইদৰে বিভিন্ন গোলাপ ফুলি আছে আমাৰ সৰু বাগানখনত। তাৰপিছত এইটো হৈছে ব্লিডিং হাৰ্ট, ইংৰাজীত কয় ব্লিডিং হাৰ্ট, জ্বালামুখী লতা বুলি কয় অসমীয়াত, জ্বালামুখী লতা। আৰু এইটো হৈছে আপোনাৰ জেং কপৌ, এইটোক কয় জেং কপৌ, কপৌৰে অন্য এটা প্ৰজাতি জেং কপৌ। এইদৰে সুন্দৰভাৱে ফুল ফুলি আছে আমাৰ ইয়াত। বিশেষকৈ এই কপৌকেইটাই কপৌ ফুল দুপাহে সুন্দৰ এক ছবি দাঙি ধৰিছে।